নমস্কাৰ ৰাইজ, ভালে আছেনে? আৰু আজি মই কেটেলি মুখত দিয়া পিঠা লৈ আহিছোঁ ৰ'ব। চাউলখিনি কালি ৰাতি ভিজাই ৰাখিছিলোঁ আৰু গুড়া কৰি তাৰপিছত এইফালে মই গৰম পানীৰে মানে চাউলখিনি ভালদৰে সানি থৈছোঁ। আৰু এইফালে গুড় দেখিছেনে? গুড় মিঠাই এক টুকুৰা লৈ লৈছোঁ আৰু এইফালে তিনিটা পিঠা হৈয়ে গৈছিল। তাৰপিছত ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এইফালে দেখিছেনে 2 পাত চেকেনি লৈ লৈছোঁ। তাৰ মানে 1 পাত চেকেনিত ৰেডি কৰি থাকিম আৰু 1 পাত এইফালে বহাই দিম। আৰু এইফালে প্ৰথমতে লৈ লৈছোঁ মই গুড়াখিনি, তাৰ ওপৰত অকণমান গুড় মিঠাই দিছোঁ, তাৰ ওপৰত আৰু অকণমান গুড়া দি দিছোঁ। দি এনেকুৱাকৈ 1 পাত মানে প্ৰেছাৰ কুকাৰত পানী দি এনেকুৱাকৈ বহাই দিছোঁ আৰু এইফালে 1 পাত ৰেডি কৰি ৰাখিছোঁ চেকেনিত গুড়া। তো যিহেতুকে আজি স্কুলত ছোৱালীক মানে টিফিন দিম, সেইটোৰ কাৰণে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু আজি যিহেতুকে বৃহস্পতিবাৰ, বাপৰে আজি ফুলৰ যিটোহে হাহাকাৰ, সেইটোৰ কাৰণে ভাবিলোঁ এইফালে পিঠা পানী বন্ধ কৰি আগে দৌৰা-দৌৰি কৰি ফুলখিনি মানে ৰেডি কৰিবৰ কাৰণে আহি গ'লোঁ। মানে ফুল পোৱা আজি বিৰাটেই কষ্ট। তো এইফালে মোৰ গেন্দে ফুলখিনিও কিজানি নহ'ব আৰু এইফালে অলপ চলপ ফুল পাইছোঁ, নোপোৱা নহয়। আৰু এইফালে আহি গৈছে দুবৰি বন। দুবৰি বনো কিন্তু কেইদিনমান আগতে মোক বিৰাট জ্বলাইছে মানে দুবৰি বন পোৱাই নাযায়। আৰু দুবৰি বন নহ'লেতো বৃহস্পতিবাৰৰ পূজা আধৰুৱা যেনে। আৰু এইফালে দুবৰি বনখিনি উঠাই ল'লোঁ আৰু উঠাই মানে পাইছোঁ, সিমান নাপোৱা নহয়। ফুল পাইছোঁ, ইমান বেছি পোৱাও নাই। আজি বৃহস্পতিবাৰ আৰু ক'ত পাম, এনেই ফুলৰ যি হাহাকাৰ তাতে। আৰু আজি বৃহস্পতিবাৰ আৰু মই উঠোৱাটো দেৰি হৈছে, ফুল উঠোৱাটো দেৰি হৈছে। তো সেইটোৰ কাৰণে পালোঁ ৰ'ব, ফুল থুল উঠাই লৈ আহিলোঁ। আৰু আহি দেখা চাওকচোন আজিৰ অৱস্থা। মা গৰম, বাপৰে বাপ, আজি ৰাতিপুৱা এই গৰম। আৰু বৃহস্পতিবাৰে এনেকুৱাকৈ মানে 1 বাতি চাউল দিয়া হয় আমাৰ, চাউলৰ ওপৰত 1 টকা পইচা দেই। আৰু গৰমটো দেখিয়ে মানে গৰম মানে বহুতেই আছে। আজি কিজানি একদম গেলা গৰম দিব। ৰাতিপুৱাৰ অৱস্থাই এই 4:30 আৰু বা কি হ'ব 4:30। তো গৰমটো দেখিয়ে মই মানে দেহা পুৰা একদম থাকিব পৰা নাই, ধকমক কৰি 1 বাল্টি কাপোৰ ওলাই দিলোঁ। কাৰণ ৰ'দ দিছে ভাই, কাপোৰ ধুবই লাগিব। আৰু কাম চাম পিছে নেদেখাও দিয়ক, আপোনালোকে ভাবো তই একলাই কাম কৰা নে, সেইকাৰণে আৰু কাম নে আৰু কিমান দেখাম ন। পিছে যিমান গৰম হ'লেও আকাশখন কিন্তু আজি দেখিবলৈ বৰ ধুনীয়া হৈছে ন। আৰু এইফালে চাওকচোন মোৰ এই ফুল গছজোপা, মানে এই ফুল কিন্তু আছে আমাৰ চোতালতে বহুত আছে এই ফুল। কিন্তু এই ফুল মন্দিৰত দিব পাৰি নে নোৱাৰি মই সেইটোহে নাজানো। আৰু নাজানো কাৰণে মই আজিলৈকে এই ফুল মন্দিৰত দিয়েই পোৱা নাই। পিছে কোনোবাই যদি জানে এই ফুল গছজোপাৰ নাম কি, কমেণ্টত জনাই দিব হা। মই কিন্তু নাজানো ফুল গছজোপাৰ নাম। আৰু পিছে এইফালে লেকচাৰ মাৰোতে আজি মানে শহুৰ দেউতাক চাহ দিবৰ কাৰণে বহুতে বেছি দেৰি হৈ গ'ল। কাণতলীয়া নাখালেহে ৰক্ষা। পিছে শহুৰ দেউতাক চাহ দিব যাওঁতে শহুৰ দেউতাই কৈছে মই পিঠা নাখাওঁ, পেট বেয়া, সেইটোৰ কাৰণে শহুৰ দেউতাক খালি বিস্কুটেৰে চাহ দিলোঁ। আৰু ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্টৰ লগত এটা শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। বনাওঁ আৰু মই বেছি ভাল এডিটিঙো কৰিব নাজানো।